Hey guys, welcome to my blog channel. So guys, আজি আকৌ এবাৰ আহি গলো আপোনাৰ ব্লগ কৰিবলৈ, কিন্তু তাৰ আগতে আমাৰ জুবিন দাৰ কাৰণে হেষ্টিক ফৰ জুবিন দা এইটো কৰিব লাগিব, জাষ্টিক ফৰ জুবিন দা এইটো কৰিব লাগিব, কিয় আমাক যিহেতু ন্যায় লাগে তে সেইটোৰ কাৰণে আমি ফাৰ্ষ্ট ভিডিঅ' শুরু কৰাৰ আগত মানে ষ্টাৰ্ট কৰাৰ আগত আমি জাষ্টিক ফৰ জুবিন দা হেশটেগ মাৰি কেনে কমেণ্টত কৰিব নাপাহৰিব আপোনালোকে। এইটো আপোনালোকে বেছি শ্বেয়াৰ কৰক, কমেণ্ট কৰক, তেতিয়াহে আমি মানে ন্যায় সোনকালে পাম। তে সেইটো আমাৰ নিয়ম হয়, সকলোৱে আমাৰ কৰ্তব্য আমি কৰিব লাগিব গাইজ। সেইটো কাৰণে এইটো জাষ্টিক ফৰ জুবিন দা এইটো কৰিবলৈ নাপাহৰিবা গাইজ। বাকী আমি এতিয়া আহি গৈছোঁ গান্ধী মণ্ডপত। বহুত দিন মই ট্ৰাই কৰি আছোঁ গান্ধী মণ্ডপত আহিম বুলি কেনে, কিন্তু মানে সময় মিলাব পৰা নাছিলোঁ গাইজ। যিহেতু ফাইনেলি আজি আহি গৈছোঁ। ৰাস্তাটো দেখিছেনে আপোনাৰ, ইমান ক্লিন হয় মানে ভাল লাগি আছে মানে। বেক চাইডে আছে আপোনাৰ গান্ধী মণ্ডপ, ৰাস্তাতে আমি থিয় হৈ কিনে আপোনাৰ ভিডিঅ'টো শ্বুট কৰি আছোঁ। ৰাস্তাটো মানে ইমান বেছি ভাল লগা মানে মাইণ্ডটো ফ্ৰেছ হৈ যায় জানেনে। বহুত দিন আগতে মই ইয়াত আহিছিলোঁ, এতিয়া ফাইনেলি আকৌ আহিছোঁ। এতিয়া ভিতৰত কেনেকুৱা আপোনাৰ এতিয়া আগৰ দৰে আছে নে এতিয়া অলপ চেঞ্জ হৈছে সেইটো মই গম নাপাওঁ, এতিয়া ভিতৰত গ'লেহে গম পাম। ব'লক গাইজ তেনে পলম নকৰোঁ, আমি ভিতৰলৈ যাওঁ, চাওঁ কেনেকুৱা কৰি আছে। ৰাস্তাটো কি মজ দেখিছে দে, একেবাৰে মানে একদম ক্লিন টাইপ মানে একদম মানে এনেকুৱা মানে লাগে কি মানে কি আমি গুৱাহাটীৰ বাহিৰত যেন আহি গৈছোঁ এনেকুৱা লাগে মানে। একচুৱেলি যোনটো মই আগত আহিছোঁ তেতিয়াও মানে এনেকুৱাই ক্লিন আছিল, কিন্তু বাট আপোনাৰ বহুত দিনৰ পিছত আহিছোঁ যে নহয়, এতিয়া অলপ বেলেগ টাইপ লাগিছে মানে। দেখিছে আপোনাৰ মানে একদম ক্লিন টাইপ মানে একদম মানে একো মানে ঠাণ্ডা টাইপ মানে ক'ব লাগে মানে, ধৰিলোকে অলপ শ্বিলঙৰ টাইপ মানে অনুভৱ হয় নে, দেখিছেনে আপোনালোকে একদম শ্বিলঙৰ টাইপ মানে। ৰাস্তাতে কোনো হুলস্থুল নাই, ঠাণ্ডা একেবাৰে মানে। ইয়াতে মানে কিছুমান মানুহে মানে মই যিমানখিনি দেখিছোঁ মানে কিছুমানে ওচৰতে মানে থিয় হৈ কিনে মানে চেলফি লৈ আছে মানে, ভাল মানে আৰু কিবা ক্লিন একদম ঠাণ্ডা হৈ আছে। যেনেকৈ আপোনাৰ তলত যেনেকৈ আপোনাৰ অলপ গৰম টাইপ লাগে ন, ইয়াত ওপৰৰ ফালে আহিলে কি হয় আপোনাৰ মানে ঠাণ্ডা এটা লাগে, যেনেকৈ শ্বিলঙত মানে ঠাণ্ডা এতিয়া অলপ লাগে আমি গ'লে চাবচোন। তো সেনেকৈ ছেইম আপোনাৰ ইয়াতো এনেকৈ ওপৰৰ ফালে আহিলে ৰাস্তাটোত মানে অলপ ঠাণ্ডা লাগে মানে। ইয়াতে চাওক মাজতে আপোনাৰ দেখিছে ভিউ পইণ্ট আপোনালোকে চাই আছে, আৰু আৰক্ষীও আছে জানেনে আপোনাৰ। আৰক্ষী আপোনাৰ পহৰা দি আছে যাতে কিবা মানে গণ্ডগোলো হ'ব নোৱাৰে। আজিকালিতো হৈয়ে থাকে ন প্ৰায়, সেইটো কিনে আৰক্ষী এটা পহৰা দি কিনে আছে। সেইটো ভাল কথা হৈছে, বহুত ভাল কথা হৈছে, এনেকুৱা দিব লাগে। তো গাইছে আপোনাৰ গান্ধী মণ্ডপত এতিয়া গৈছে মানে ভাল লাগি আছে মানে, আৰু মানে ভাবিব পাৰে মানে কি ভিতৰত কেনেকুৱা হয় মানে সেনেকুৱা আগৰ দৰে আছে নে এতিয়া মানে অলপ চেঞ্জ হৈছে, সেইটো মানে মই ভিতৰত গ'লেহে গম পাম গাইজ। এতিয়া সেইকাৰণে মানে সোনকালে গৈছোঁ ভিতৰত। আৰু যিহেতু আপোনাৰ গমে পায় আপোনাৰ ইয়াত এবাৰ আপোনালোকে যদি আহিছেতো ভালে কথা, কমেণ্টত ক'ব কোনে এতিয়া আহিছে, আৰু যদি যোনে অহা নাই বহুত দিন আগত মানে আহিছিল যেনেকৈ মোৰ দৰে আহিছিল, তে সেনেকুৱাও কমেণ্টত ক'ব, তেতিয়াহে আমি মানে গম পাওঁ মানে মোৰ দৰেও মানে কোনোবা বহুত দিনৰ পিছত মোৰ লগতে আহি আছে। আৰু যদি আপোনালোকে বহুত দিন হৈ গৈছে তেনেহ'লে মোৰ লগতে আপুনি স্কিপ নকৰিব, ভিডিঅ'টো গোটেইখিনি চাই দিব, তেতিয়া গোটেইখিনি গম পাব গাই আছে। আৰু মইতো পৰা ৰাস্তাৰ পৰা একেবাৰে লৈ দেখাই আছোঁ, আপোনাৰ পৰা ভিডিঅ' লৈ দেখাম দেই গাইজ, সেইকাৰণে স্কিপ নকৰিব। ফাইনেলি জাষ্ট আমি আহি গৈছোঁ, স্কুটি ৰাখিলোঁ ইয়াতে, হেলমেটটো এতিয়া সোমাইলোঁ কি ভিতৰত ৰখা একচুৱেলি জেগা নাছিল। একচুৱেলি আগতে গাইজ আপোনাৰ টিকেট নাছিল লোৱাটো চিষ্টেমটো, এতিয়া একচুৱেলি টিকেট লোৱা চিষ্টেম হৈ গৈছে। এতিয়া টিকেট লাগে একচুৱেলি 20 টকা পাৰ মানুহ আপোনাৰ টিকেট লয়। তলৰ ফালে ৰাস্তা আছে, আমি এতিয়া তলৰ ফালে যাম, চাম তলৰ ফালে আমি কেতিয়া অহা নাই, তলৰ ফালে কি আছে আমি সেইটো চাম এতিয়া। তো গাইজ তলৰ ফালে আপোনাৰ ভিউ পইণ্ট আছে, ইয়াত লিখা আছে আপোনাৰ ভিউ পইণ্ট আছে তলত। আমি এতিয়া তলত জেগাই চাওঁ বাৰু কেনেকুৱা ভিউ। গাইজ জেগাই ভিউ পইণ্ট আছে জানেনে আপোনালোকে, একদম মানে জেগাই মানে ভিউ পইণ্ট বহি আছে আপোনাৰ। বাৰু আমি চব জেগাতে আপোনাৰ গম একেবাৰে তললৈ যাম, ভিউ পইণ্ট যেতিয়া লিখা আছে পষ্টত তেনেকৈ আমি একদম ভিউ পইণ্ট তললৈকে চাম কেনেকুৱা ভিউ পইণ্ট আছে বাৰু। ইয়াত যে বৰ্ডত লিখা আছে সঁচাকৈ ভিউ পইণ্ট আৰু আছে, কিন্তু ভাল লাগিছে দেই। চাওকচোন ওপৰৰ পৰা একদম তলৰ ফালে একদম মানে ভিউ পইণ্ট মস্ত একদম মানে, গছ গছনিবোৰ আছে ইমান মানে ধুনীয়া, ভাল মানে এটা অক্সিজেন মানে ভাল পোৱা যায় ইয়াত মানে। বলক আমি তলত চাওঁ এতিয়া কেনেকুৱা আছে ভিউ পইণ্ট, যিহেতু বৰ্ডত লিখা আছে আমি চাব লাগিব। সঁচাকৈ একেবাৰে ধুনীয়া একদম ভিউ পইণ্ট আছে দেই। আপোনাৰ গান্ধী মণ্ডপৰ আপোনালোকে নিশ্চয় আহিব লাগে, একদম তলৰ ফালে আহিব। অহা নাই যদি একদম তলৰ ফালে আহিব, একদম ধুনীয়া ভিউ পইণ্ট আছে। এনেকৈ আগত আপোনাৰ চাগে এনেকুৱা ভিউ পইণ্ট নাছিলে, এতিয়া মানে মই যেতিয়া আহিছিলোঁ দেই, আপোনালোকে যেতিয়া আহিছে মই গম নাপাওঁ বাৰু। আৰু যদি অহা নাই এবাৰ ট্ৰাই কৰিব পাৰে, ধুনীয়া একদম মস্ত ধুনীয়া লাগে দেই ভিউ পইণ্টটো আপোনাৰ। দেখিছেনে একদম তললৈ যাব পাৰে, ইয়াত যাই কিনে যদি ফটো উঠা যায়। তো গাইজ তলৰখিনি আমি ভিডিঅ' কৰি কিনে চালোঁ, বহুত বেছি ভাল লাগি আছে। আৰু মোৰ লগত যোনটো লগৰজনী আহিছে, যিহেতু মোৰ আগৰ যোনটো কেমেৰা গাৰ্লজনী আছিল, যোনটো ঢোকা দি দিছে, তাই মোৰ ভিডিঅ' অবভিয়াছলি চাই আছে, মই গম পাওঁ। তাই মোক ঢোকা দিছে, আপোনালোকে গমে পায় কি কাৰণত ঢোকা দিছে। আপোনাৰ গান্ধী মণ্ডপ যিহেতু কোৱা যায়, এইটো হৈ গ'ল আমাৰ গান্ধীজী, আৰু লগতে আছে আমাৰ ফ্লেট, দীঘলকেইটা ফ্লেট লগা আছে। ইয়াৰ পৰিৱেশটো চব মস্ত লাগে, একদম ধুনীয়া লাগে মানে একদম পৰিৱেশটো আহি কিনে মাইণ্ডটো একদম মানে ফ্ৰেছ হয় মানে। কেতিয়াবা যদি মাইণ্ড যদি মানে একদম মানে কিমান মানে ভাল নালাগে চাবচোন কেতিয়াবা, তেতিয়া আপুনি ইয়াতে আহি কিনে একদম মানে মাইণ্ডটো মানে ফ্ৰেছ কৰিব পাৰে। বহুত বেছি ৰ'দ দিছে গাইজ, চকুটো খুলিব পৰা নাই, একদম এনেকুৱা বেছি ৰ'দ দিছে।
তে ইয়াতে অকল মাজে মাজে চাহাতে আমি বহাৰ কাৰণে জেগা বিচাৰিছোঁ যিহেতু যোনটো মানে ভাল জেগা বহা আছে যোনটো ভিউ পইণ্টত বহা জেগা আছে সেইখিনি অলৰেডি ব্লক কৰি ৰাখিছে আৰু দেখা পাইছে চাগে মোৰ ভিডিঅ'ত আপোনাৰ চবে ব্লগ কৰি ৰাখিছে সেইটো কাৰণে আমি জেগা বিচাৰি ঠিক আছে এতিয়া আমি ভিতৰত যাম য'ত আপোনাৰ মিউজিয়াম আছে ভিতৰত আমি যাম মিউজিয়ামৰ ভিতৰত কি আছে মই সেইটো আপোনালোকক দেখাম ফাৰ্ষ্ট আমি জোতাটো খুলিব লাগিব দেই গাইছ জোতা খুলিব লাগিব তেতিয়াহে আমি ভিতৰত যাবলৈ পাম জোতা খুলিবৰ কাৰণে গৈ যাব লাগিব কি নহ'লে খুলিব নোৱাৰি ভিতৰৰ পৰিৱেশ আপোনাৰ গাইছ Let's go. Know your body's got a rhythm I can't ignore. When you move like that, I'm wanting more. The way you spin and you got me hypnotized. One look at you, I'm lost in paradise. Every step you take, I follow. You're the sun and I'm the shadow. The way we're moving feels so right. Let's keep dancing through the night. Bailando contigo. গোটেই এনেকুৱা লাগে মানে সঁচা সঁচি একেবাৰে বহি আছে এনেকুৱা লাগে এনেকুৱাকৈ চৌটো খুলি দিব তাৰপৰা কেনেকুৱা ভিউ পইণ্ট আছে গোটেইখিনি আপোনাক দেখাই আহিলোঁ তললৈকে একেবাৰে দেখাইছোঁ ভিউ পইণ্ট কেনেকুৱা আছে ক'ত কি আছে আগতকৈ নিচিনাই আছে নে গান্ধীখনত অলপ চেঞ্জ হৈছে গোটেইখিনি দেখালোঁ এতিয়া গাইছ আমি তলৰ ফালে যাম মানে ওলাই যাওঁ আৰু যদি এনেকুৱা ভিডিঅ' আপোনাৰ চাইকেনে ভাল লাগে তেনে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গাইজ জুবিনদাৰ কাৰণে আপোনাৰ হেছটেগ জাষ্টিক ফৰ জুবিনদা লিখিবলৈ কমেণ্টত নাপাহৰিব গাইজ এইটোৱে বহুত বেছি ইম্পৰ্টেণ্ট আমি কৰিবই লাগে গাইজ তে গাইজ লগ পাম নেক্সট ভিডিঅ' এনেকুৱা ইউনিক ভিডিঅ'লৈকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ আৰু কমেণ্টত জাষ্টিক ফৰ জুবিনদা এইটো লিখিবলৈ নাপাহৰিব গাইজ